नमस्कार मैं कल मयम ज्योति द्वारा मिस्टर ज्योति आप लोगों का देखा वीडियो तो थंबनेल और टाइटल देखि गम पाइছে एतो कोनो कवर वीडियो न एतो कोनो इंटरव्यू न एतो ब्लॉग तो आप प्लीज लाइक কৰি দিয়ক আর ভিডিও প্রথমৰ পৰা হেকলৈকে চাই থাকক এতিয়া হৈছে ৰাতিপুৱা 6টা হয়তো যদি ইমানটো দেখলে যে আপোনালোকে দেখিছে মই দেখাই আছো আৰু এতিয়া আমি পালোহি দোলাহাট কলঘৰ এইটো দোলাহাট কলঘৰ দোলাহাট বাগানৰ কলঘৰ আৰু আপোনালোকে ভিডিঅ' একদম প্ৰথমৰ পৰা কলঘৰ যাই থাকক আমি ক'ত যাম কি কৰিম সকলোখিনি গম পাই থাকিব ये बोले बुकु खाल ओ ये बोले लखनऊ भाल ओ ये बोले देखा तो भाल खुली को कथा ती खसके মই নাতি মুরে তই হবিয়ে ন হইনে ক এ কথা তি ক হইনে ক এ হবি নে ক হইনে ক এ খসকে ক আরে দেখাই পুরো পাগল হে দোলাহাট বলা এখন দোলাহাট বলা এখন যায় এখন স্কুল আৰু আমি সারা আমার কথা আহি থাকে সব এতিয়া পালোহি দোলাহাট ষ্টেচন মানে দোলাহাটৰ ৰেলালি এইফালে কঠালগুৰি ষ্টেচন যায় এইফালে এতিয়া দেখাব নোৱাৰিম এতিয়া পাই গ'লো সেই দোলাহাট তিনিআলি এইফালে দিয়ে আমাৰ দোলাহাট তিনিআলি এইফালে যায় আৰম্ভতে আমাৰ গুৱাহাটী যায় আৰম্ভতে আৰু বাওঁ চাইডে যায় এইফালে তোমাৰ লখিমপুৰ টাউন তেতিয়া আমি টাউনৰ ফালে যাম আৰু এইফালে যায় লালু হাৰমতি এইফালে যায় তোক দোকানত মই দুবাহুতে কোমলাইছাম ওয়ে বোলে চকুলাল ওয়ে বোলে বুকু খাল ওয়ে বোলে লক্ষণো ভাল ওয়ে বোলে দেখা তো ভাল এতিয়া পালোহি নাওবৈচা আৰু আমি এতিয়া নাওবৈচা হাই ছেকেণ্ডেৰী পাওঁতে আপোনালোকক দেখাম এইখন নাওবৈচা হাই ছেকেণ্ডেৰী আহি থাকক আমাৰ লগতে আমি ক'ত যাম ক'লৈ গৈ আছোঁ আপোনালোকে দেৰি নকওঁ আৰু আপোনালোকে আমাৰ লগতে আহি থাকক এতিয়া পাই গ'লে মানুহসকল ৰঙা নদী দৰং যিটো নদীত আপোনালোকে যাম ৰাতিপুৱা এতিয়া বাজিছে 7টামান বাজিছে ইমানটো নদীত এইফালে যাম কেমেৰাত ধৰা আহিব পাৰে কাৰণ মোবাইলৰ ফোনটো ৰেডমি 7 কেমেৰাহে ইমান ভাল কোৱালিটি আপোনালোকে নাপাব পাৰে হ'লেও আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে প্লিজ এটা কমেণ্ট কৰি দিয়ক কেনেকুৱা লাগিছে ভিডিঅ'টো বন্ধুসকল এতিয়া পাই গ'লো দুৰ্গা মন্দিৰ লখিমপুৰৰ দুৰ্গা মন্দিৰ এইটো আপোনালোকে চাওক কি ধুনীয়া দুৰ্গা মন্দিৰ কিমান ডাঙৰ সঁচাকৈ বহুত ধুনীয়াকৈ বনাইছে দুৰ্গা মন্দিৰটো দেই বাপুকা মন্দিৰ মানে অকল গণেশ মন্দিৰ কিন্তু দুৰ্ভাগ্যৰ কথা যিহেতু গণেশ মন্দিৰটো মই উঠাব নোৱাৰিলে ভালকৈ সেইটো কাৰণে ৰাতি আহোঁতে দেখাম এতিয়া বৰ্তমানে মই অকল পাই গ'লো সেই লখিমপুৰ টাউনৰ একেবাৰে মাজমজি আৰু তাৰ আছে এইটো আল্লাহ মন্দিৰ দিয়াৰ পৰা ভালকৈ দেখাইছোঁ একদম লখিমপুৰৰ মাজৰ টাউনৰ মাজত বহুত ধুনীয়া বস্তু বহুত ওখ এখন সকলোৱে জানে এখন পদুমণি থান আপোনালোকক এনেকৈ দেখালোঁ মানুহে আকৌ আমাৰ লগতে আহি থাকক চাব আকৌ থাকি নাহিব একদম আমাৰ লগতে আহি থাকক বৰ্তমানে আমি গ'লো এখন আনন্দ বাগান এখন আপোনালোকে চিনি পাই যায় কিন্তু মানে নাপায় এইখনে আনন্দ বাগান ইয়াতে চব চাবা দিয়ে
वाओ की मजा थी हम लोग का जाम की मजा जल्दी কিন্তু Redmi 7 এটো ক্যামেরা কোয়ালিটি মুগারি হামে খেলা দেখি মোর গাবলে মনে যাই মহা করে গান মুগারি থাকি এতিয়া বাগলে মতো কৰ্মবন থিনদি হৈ ফালে দিতে যায় আৰু এফালে দি গাড়ী মটৰ বাছ এইবিলাক যায় কি মজা আমি আপোনালোকে চাওক মোৰ কেমেৰাত ভালকে এইটো কেতিয়াবা বহুত মজা আমি ৰাতি বয়ান আৰু এইখনে মনখিনি দলং এইখন আৰু ইফালে আছে জংগী পানৰ ক্ষেত্ৰ সৰিখন জংগী পানৰ ক্ষেত্ৰ ধোৱা উঠিব পাৰে কেমেৰাত बहुत मजा भी अब लोग आए याद नाम चाहिए बाय আৰু বন্ধুসকল অলপ দূৰ অহাৰ পিছত আপোনালোকে দেখিবলৈ পাব এখন আজাৰ বাৰী এখন আজাৰ গছ দি আছে কাৰণে এইখন আজাৰ বাৰী বুলি কোৱা হয় এইখন আজাৰ বাৰী আৰু বন্ধুসকল আহি পাই গ'লো আমি হনুমান মন্দিৰ এইটো গোগামুখৰ পুলিচ ষ্টেচনৰ আগফালে থকা ডাঙৰ হনুমান মন্দিৰ আমি সোমাই নগ'লো হ'লেও যাওঁতে চেষ্টা কৰিব সোমাই যাবলৈ এতিয়া আমি আকৌ যাত্ৰা আৰম্ভ কৰি কলৈ মুখে আপোনালোকে দিয়ে নকওঁ গ'লে আপোনালোকে আৰু বন্ধুসকল আমি ঘিলামাৰ অভিমুখে আপোনালোকে চিনি পাইছে 4টা আছে লাইন আমি ঘিলামাৰ ফালে আহিছোঁ আৰু ক'লে আহিছোঁ আপোনালোকে চাই থাকক আমাৰ লগতে আহি থাকক চাব আকৌ থাকি নাহিব আহি থাকক নোৱাৰি থাকিব আঁতৰি জানৈ জান নাচনি ধুনীয়া দেখি মৰম লগা আৰু যে ধুনীয়া মুগাৰি হামে খেলা দেখি মোৰ গাবলে মনে যাই বহাগৰে গান নোৱাৰি থাকিব আঁতৰি জানৈ জান ঐ নাচনি ধুনীয়া হাঁহিত মৰম আৰু বন্ধুসকল আহি পাই গ'লো এখন ডাঙৰ পথাৰ আপোনালোকে পথাৰখন যাম ইমান ডাঙৰ পথাৰ এখন কি পথাৰ জানো মই ধৰিব নোৱাৰিলোঁ আৰু গমো নাপাওঁ যিহেতু মই এইফালে ডাঙৰ হ'লতে বাই আহিছোঁ আৰু ওলোটাই আহিছিলোঁ কি পথাৰ মই গম নাপাওঁ কমেণ্ট কৰি বুলি জনাবচোন পথাৰ আহি বন্ধুসকল পাই গ'লো এই বৰদৈ বাগান বহুত ডাঙৰ বাগান এখন বৰদৈ বাগান এতিয়া আমি বৰদৈ বাগান পালোহি আৰু আপোনালোকে আহি থাকক বন্ধুসকল কিমান ধুনীয়া ভিউ আপোনালোকে দেখিছে ইয়াত ইমান ডাঙৰ পথাৰ ইমান ধুনীয়া ভিউ চৰি আছে এইবিলাক কি মজা আহি থাকক বন্ধুসকল আহি থাকক আমাৰ লগতে আহি থাকক থাকি নাহিব বেছি দিন
फाइनली मैं करावी आवर डेस्टिनेशन पाई गलो और की डेस्टिनेशन आप लोग को नाजाने बाखुदे उठा এখন বাখুদে উঠাৰ গেট আৰু আমি এতিয়া সোমাই গৈছো এখন সেকেন্ড গেট বাখুদে উঠাৰ এতিয়া আমি ভিতৰলৈ যাব আৰু কিবা জানো চাওঁ এখন বাখুদে উঠাৰ থকা মানে বজাৰ ডাঙৰ ইয়াত চাকি বন্তি ৰাগি চাগি আৰু কিতাপৰ লৈকে পায় ইয়াত এইবিলাক আপোনালোকক দেখাইছো কিতাপ চাই আছে মানুহবিলাকে আমি এতিয়া ভিতৰলৈ যাম এতিয়া বাজিলে আমাৰ 10:30 এখন শ্ৰী বাখুদে উঠাৰ বুলি লিখা আছে এতিয়া আমি ভিতৰলৈ যাওঁ বলক এখন 3 নম্বৰ গেট ভিতৰলৈ যাওঁ এইটো মানে নামৰ নামত ইয়াত প্ৰসাদ চকাত দিয়ে আৰু আপোনালোকে চাওক মানে বেছিখিনি ল'বলৈ ল'ব নোৱাৰিলোঁ মোবাইলৰ স্পেচ ভৰ্তি হৈ গ'ল সেইটো কাৰণে যিমান পাইছোঁ ইমানেই হৈ গ'ল বেছি ভালকৈ থানখনো যাব নোৱাৰিলোঁ হ'লেও দেখালোঁ আৰু বহুত মানুহ হাজাৰ মানুহ এদিনত বহুত ডাঙৰ আৰু বহুত ধুনীয়া কাম বনালে বহুত মানে ধুনীয়া লাগে গৈ এইফালে চাকি জ্বলোৱা ঘৰ এক্সট্ৰা প্ৰসাদ লোৱা ঘৰ এক্সট্ৰা মই এইবিলাক দেখাবলৈ নোৱাৰিলোঁ কাৰণ মোৰ স্পেচ ভৰ্তি হৈ থাকিলে ইমানটোকে দেখালোঁ আৰু এটা কথা কওঁ আপোনালোকক বাসুদেৱ তলৰ সেই মন্দিৰটোৰ ওপৰত থকা কলচী বুলি কয় কলচীটো বোলে সোণৰ উইটো মোক কেমেৰাত ভালকৈ উঠাব নোৱাৰিলোঁ আৰু আপোনালোকক ক'লোঁ কথাটো আৰু এতিয়া আমি ঘৰৰ মুখী হ'লোঁ ৰাতি এতিয়া 5টা বাজিছে 5টা বজাত আমাৰ লখিমপুৰখন অকণমান দেখাইছোঁ এতিয়া গণেশ মন্দিৰটো দেখাম আৰু দুৰ্গা মন্দিৰটো দেখাম আৰু ঘৰলৈ যাবলৈ আৰু হয়তো সন্ধিয়া সময় গণেশ মন্দিৰ ইমান ধুনীয়া লাগিছে লাইট জ্বলাই ধৰিছে এইটো আপোনালোকে চাওক গণেশ মন্দিৰ দুৰ্গা মন্দিৰৰ ওচৰতে আছে ওচৰতে আছে এইটো দুৰ্গা মন্দিৰটো দেখাম এইটো দুৰ্গা মন্দিৰ কি ধুনীয়া লাইটিং দিছে আপোনালোকে চাওক আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট দিয়া আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব ধন্যবাদ।